নমস্কাৰ জনাইছোঁ সকলোলৈ। আকৌ বহু দিনৰ মূৰত আহিলোঁ আপোনালোকৰ মাজলৈ আৰু আজি এটা বিশেষ অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। খুব ধুনীয়াকৈ মই যিটো আমাৰ অসমীয়া সাজ পোছাক মেখেলা চাদৰ পিন্ধিবলৈ চেষ্টা কৰিছোঁ আৰু সেনেকৈ আজি ওলাইছোঁ মই এটা নতুন ধুনীয়া অনুষ্ঠানলৈ। গতিকে আপোনালোকক দেখুৱাই থাকিম, দেৰি নকৰোঁ, মোৰো দেৰি হৈছে, গতিকে আপোনালোকক লগত লৈ যাওঁ ব'লক। ফাইনেলি পাই গ'লোহি। हमारे आए मुहुरा होइए যোৱাকালি ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী হ'ল ন? কোনখিনিৰ পৰা আছিলে? গোটেইখিনি ন? এই গোটেইখিনি আচলতে আমাৰ প্ৰয়াসে এই বৃক্ষৰোপণ কাৰ্যসূচী কৰি গৈছে যোৱাকালি। সুন্দৰ। বিশেষভাৱে অনুমতি ওলাইছে। কৰ্মব্যস্ত জীৱনবিলাকৰ মাজত আমি সব নিজক লৈ ব্যস্ত হৈ থাকোঁ, নিজৰ পৰিয়ালক লৈ ব্যস্ত হৈ থাকোঁ, নিজৰ ঘৰখনক লৈ ব্যস্ত হৈ থাকোঁ। সমাজখনৰ কাৰণেও অকণমান চিন্তা কৰিবলৈ যদিও কাৰোবাৰ মন যায়, তথাপিও সময় সাপেক্ষে পৰিৱেশ নিমিলাৰ কাৰণে এইবিলাকত আমি আগুৱাই যাবলৈ অলপ অসুবিধা হয়। কিন্তু সেই সময়টোতে আমি ভাবিলোঁ যে আমি এনেকুৱা এটা গ্ৰুপ কৰি এনেকুৱা এটা যদি আমি কেইজনমান ব্যক্তি প্ৰথম লগ হৈ কিবা এটা সমাজৰ উন্নতিৰ কাৰণে কাম কৰিব পৰা যায়, তাৰ এক আলোচনা আমাৰ হ'ল, টেলিফোনিক আলোচনাই হ'ল, ৰবিকা বাইদেউৰ ঘৰত আলোচনাও হ'ল। এনেকৈ আমি আৰম্ভ কৰিছিলোঁ। যোৱা 21 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে আমি প্ৰয়াস নামৰ সংগঠনটোৰ জন্ম দিছিলোঁ আৰু সেইকাৰণে এই শিৱসাগৰত যদি কেনেবাকৈ প্ৰকৃতি ৰক্ষা নহয়, তেতিয়াহ'লে মই ভাবোঁ অসমৰ ক'তো ৰক্ষা নহ'ব। তাৰ কাৰণটো চাউলুং চুকাফাই যেতিয়াই কমাৰ পীঠলৈ আহিছে, তুমৰাই অৰ্থাৎ বৰগছ আহঁত গছ ৰুই আহিছে, প্ৰকৃতিৰ এটা নিয়ম। বেলেগ এখন গাঁৱত পলাশ ৰুইছোঁ, কিছুমান অঞ্চলত কৃষ্ণচূড়া ৰুইছোঁ। এনেকৈ ধৰি মই আজিৰ ডেটলৈকে প্ৰায় 30,000 গছ পুলি ৰোপণ কৰি গৈছোঁ। আৰু কুসুম কৈলাশ আৰু মই আমি এটা পৰিকল্পনা লৈছোঁ, 2022 আৰু 23 বৰ্ষত গোটেই চৰাইদেউ জিলাখনত আমি 1 লাখ সোণাৰু কৃষ্ণচূড়া কাঞ্চন গছ পুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছোঁ, যাতে চৰাইদেউ জিলাখনত সোণাৰু হালধীয়া ৰঙেৰে কৃষ্ণচূড়া ৰঙীন ৰঙেৰে এটা পৰিৱেশ আহক আৰু এই পৰিৱেশ আহিলে এক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি উঠিব আৰু আমাৰ যিসকল শিক্ষিত যুৱক যুৱতীসকল আছে তেখেতসকলক আমি সংস্থাপনৰ বাট দেখুৱাই দিব পাৰিম। এই অনুষ্ঠানটোত আমাৰ
একেবাৰে শ্ৰদ্ধাৰ মৰমৰ একদম মানে বহুত বেছি মৰমৰ ছাৰ প্ৰবীণ শৰ্মা ছাৰ আছিলে উপস্থিত আছিলে আপোনালোকক দেখুৱাই আছিলোঁ আৰু ছাৰে এতিয়া যাবলৈ ওলাইছে ছাৰৰ পৰা অকণমান মোৰ ভিডিঅ'টোত কিবা এটা দুআষাৰ কয় নেকি বোলো ছাৰৰ পৰা জানিব বিচাৰিছিলোঁ কেনেকুৱা লাগিলে অনুষ্ঠানটোত আহি অনুষ্ঠানটো বাদ দে মই প্ৰথম কথাটো হ'ল কি তই মোৰ একদম নিজৰ ভনী গতিকে ভনীৰ নিচিনাকৈ ব্যৱহাৰ কৰোঁ আৰু গতিকে তই থকাৰ পিছতো মই আৰু দুগুণ সাহস পালোঁ মানুহে ক'ব গ'লে 1000 হাতী বল পাই যে আজি মই তেনেকুৱাকৈ পালোঁ আৰু আপোনালোকে জানে দৰ্শকসকল তাই অসমৰ এজনী সুগায়িকা আৰু ভাল হ'ব তাই আৰু তাই অহা বছৰ নে এই বছৰ বিয়াও আছে গতিকে সুবাসিক যাচিলোঁ আৰু ভাল হ'ব জীৱনটো তাইৰ কাৰণে এটা সুন্দৰ মনৰ অধিকাৰী তাই আৰু সুন্দৰ মনৰ অধিকাৰী মানুহবিলাকৰ কোনো পৃথিৱীৰ প্ৰব্লেম নহয় আৰু দেউতাকে বহুত কষ্ট কৰি বৰ ধনী মানুহ এজন পৰিণত হৈছে তাই ভায়েকো কৰিছে তাই নিজেও কৰিছে কিন্তু সুন্দৰ সেইকাৰণে সহজ সৰল ভাগৰ কথা ক'ব পাৰে তাই ভাল হ'ব আগলৈ আপোনালোকে আশীৰ্বাদ কৰক আপোনালোকৰ আশীৰ্বাদৰ অবিহনেতো একো নহয় কিন্তু আপোনালোকে আশীৰ্বাদ কৰিলে মানুহে চব পাব পাৰে সেইখিনিকে ক'লোঁ শিৱসাগৰৰ উন্নতি হওক জাতিটোৰ উন্নতি হওক চবৰে উন্নতি হওক আৰু কৰোণা পৰিস্থিতি আমাৰ পৰা আঁতৰি যাওক আৰু সকলোকে ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ ছাৰ দেই বৰ ভাল লাগিল সঁচাকৈ আমাৰ আজি অনুষ্ঠানত আছিলে অনুপ দা আৰু অনুপ দা আচলতে এটা নতুনকৈ চিনাকি কৰি দিয়া পৰিচয় কৰি দিয়া আচলতে কথা নায়েই সকলোৱে আচলতে চিনি পাইছে এতিয়ালৈকে অনুপ দা ইমান সুন্দৰ কাম কৰি আছে প্ৰকৃতিৰ বাবে এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে আমি গৌৰৱ কৰিছোঁ আমাৰ ইমান সুন্দৰকৈ প্ৰতিটো অনুষ্ঠানত ইমান ধুনীয়াকৈ গছপুলি ৰোপণ কৰি গৈছে তাৰ মাজতো বহুতখিনি মানে বিভ্ৰান্তিকৰ সৃষ্টি হৈছে কোনোবাই গছপুলি উঘালি দিছে কোনোবাই কিবা কৰিছে তথাপিও সেই তেওঁ যিটো সাহস যিটো দম সেইটো একেবাৰে এৰি দিয়া নাই কৰিবই প্ৰতিশ্ৰুতিবদ্ধ হৈছে গতিকে আমাৰ অনুষ্ঠানটোত আহি কেনেকুৱা লাগিলে সেইটোকে মই অনুপ দাক সুধিব বিচাৰিম প্ৰয়াসৰ প্ৰথম প্ৰচেষ্টা প্ৰথম বৰ্ষপতি ন এইটো আপোনালোক ভাল লাগিল আৰু আপোনালোকে কাম কৰি যাওক ময়ো কাম কৰি গৈছোঁ আৰু যিহেতু লক্ষীনাথ বেজবৰুৱাদেৱে কৈ গৈছিল সকলো আছে নুগুণো নলওঁ গম আমাৰ সকলো আছে অসমখনত আমাৰ নৰ্থ ইষ্টখনত নথকা একো বস্তুৱেই নাই ইয়াৰ জলবায়ু ভাল ইয়াৰ পৰিৱেশ ভাল আৰু ইয়ালৈ যিবিলাক মানুহ আহে বাহিৰৰ পৰা তেওঁলোক যাবলৈ নিবিচাৰে এইকাৰণে নিবিচাৰে যে অসমৰ নিচিনা দেশ আচলতে পৃথিৱী ক'তো নাই গতিকে মই বৰ এটা বিশেষ কাম বৰ ডাঙৰ কাম কৰা নাই গছপুলি ৰুই গৈছোঁ বিশেষকৈ সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক ৰুইছোঁ এটা কাৰণেই যাতে চৰাইদেউ জিলাখন শিৱসাগৰ জিলাখন এক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠক আৰু ইয়ালৈ পৰ্যটক আহক আৰু পৰ্যটক আহিলেহে আমাৰ স্থানীয় শিক্ষিত যুৱক যুৱতীসকল সংস্থাপিত হ'ব পাৰিব কাৰণ আপোনালোকে চাওক আমাৰ নৰ্থ ইষ্টত উদ্যোগ বুলিবলৈ একোৱেই নাই আমি গতিকে পৰ্যটন ক্ষেত্ৰতো এক উদ্যোগ হিচাপে গঢ়ি লৈ আৰু ভৱিষ্যতৰ দিনত আমাৰ যিসকল স্থানীয় যুৱক যুৱতী আছে তেওঁলোকক সংস্থাপিত কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে বহুত বহুত ধন্যবাদ আৰু অনুপ দাই যিখিনি কাম কৰিছে আমিও সদায় সহযোগ কৰি যাম সহযোগিতা আগবঢ়াই যাম গতিকে অনুপ দাক অহাৰ কাৰণে বহুত ভাল লাগিলে আৰু আহি থাকিব আমি লগ পাই থাকিম আৰু আজি আমাৰ প্ৰয়াসৰ অনুষ্ঠানটিত গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা বাইদেউ আহিছিলে আৰু বাইদেউ অহাৰ কাৰণে বহুত ভাল লাগিছে আচলতে আমাৰ অনুষ্ঠানটোত আজি মানে নাহিব বুলি ভাবিছিলোঁ মানুহ কিন্তু যিমান ভাবিছোঁ তাতকৈ দুগুণ নাহিছে মানুহ ভাল লাগিছে আৰু বাইদেউ আহি ইমান ব্যস্ততাৰ মাজতো আহি উপস্থিত হ'লে বহুত ভাল লাগিছে বাইদেউ বহুত ধন্যবাদ আৰু বাইদেউৰ পৰা অকণমান কিবা এটা জানিব বিচাৰিম আজি অনুষ্ঠানটোত আজি প্ৰথম বৰ্ষপতি হিচাপে আমি মানে কি বুলি ক'ম একো মানে প্লেনিং হিচাপে ইমান হেৰি নাই তথাপিও আমি যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিলোঁ গতিকে আপুনি কি ক'ব আজি অনুষ্ঠানটোৰ কথা মই প্ৰয়াসৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বেপাৰী অঞ্চলৰ যিটো বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন প্ৰয়াস এক যাত্ৰা নামৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত থাকি অত্যন্ত ভাল লাগিলে কেইজনমান উদ্যমী ছাত্ৰ যি উদ্যমী ব্যক্তি যুৱকৰ প্ৰচেষ্টাত জন্ম লাভ কৰা 2021 চনৰ 21 ফেব্ৰুৱাৰীত জন্ম লাভ কৰা এই অনুষ্ঠানটোৱে তেওঁলোকে যোৱা বৰ্ষতো যথেষ্টখিনি কাম কৰিলে আৰু এতিয়া দেখিবলৈ পালোঁ এই সৰু মানে ল'ৰা ছোৱালীসকলৰ কাৰণে যথেষ্ট কাম কৰিছে সমাজৰ বিভিন্ন সময়ত আমাৰ ক'ভিডকালীন সময়ছোৱাত সন্মুখীন হোৱা তেওঁলোকে যিবিলাক সমস্যা দুখীয়া মানুহক তেওঁলোকে অনুদান দিছে ভেকচিনৰ কাম কৰিছে ৰক্তদানৰ কাম কৰিছে বিনামূলীয়া চশমা বিতৰণ কৰিছে এনেধৰণৰ কামবিলাক কৰিছে গতিকে এই অনুষ্ঠানটো অত্যন্ত ভাল লাগিলে থাকি আনন্দিত হ'লোঁ আৰু আজি অনুষ্ঠানটোত যথেষ্ট সংখ্যক ব্যক্তি সহযোগ কৰিছে আৰু এটা ভাল উদ্যোগ তেওঁলোকৰ কাৰণে আৰু ভাল অনুষ্ঠানটোত থাকি মই অত্যন্ত সুখী হ'লোঁ আৰু ভাল লাগিলে আনন্দিত আৰু ভৱিষ্যততে তেওঁলোকে
আৰু ভাল কাম কৰক, এই বেতবাৰীৰ পৰা ই আৰু আগুৱাই গৈ থাকক, আমি তাকে আশা কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ দীৰ্ঘ জীৱন কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ বাইদেউ, আৰু ভাল লাগিলে। আৰু বাইদেউৰ সহযোগিতা আমি সদায় বিচাৰিম, আমাক পৰামৰ্শ দি যাব বাইদেৱে। যোৱাকালি আচলতে প্ৰয়াসৰ অনুষ্ঠানটো খুব সুন্দৰকৈ অনুষ্ঠিত হৈ গ'ল। বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছিলে, চিত্ৰাংকন প্ৰতিযোগিতা হওক, ৰচনা প্ৰতিযোগিতা। আচলতে মই অনুপস্থিত আছিলোঁ, সেইবাবে ক'বলৈ অকণমান হেৰি হৈছে, অসুবিধা হৈছে। কবিতা বৃত্তি আছিলে, সুন্দৰকৈ আমাৰ স্কুলৰ সন্মুখত খুব সুন্দৰকৈ ফুলনি বাগিচা প্ৰয়াসে পাতিছে। গতিকে সকলোৱে ফুলবিলাক ডাঙৰ হ'লে আহি পিনি প্ৰতিপালন কৰিবহি, তাকে আমি কামনা কৰিছোঁ। আৰু শেষত আজি গৈ পিনি আমি মূল সভাখনত উপস্থিত হৈছোঁ। খুব সুন্দৰকৈ সভাখন এতিয়ালৈকে চলি আছে, এতিয়ালৈকে অন্ত হোৱা নাই, আৰু খুব ভাল লাগিছে। আচলতে আমি ইমান আশাবাদী নাছিলোঁ, ইমান যে মানুহ হ'ব, ইমান আমাক সহযোগিতা আগবঢ়াব, পৰামৰ্শ দিবলৈ আহিব, আমি ভবাই নাছিলোঁ ইমান যে মানুহ হ'ব বুলি। সেইকাৰণে আমি মানে সদস্য হিচাপে খুব ভাল লাগিছে। আমি সদায় এইদৰে সকলোৰে সহযোগিতা পৰামৰ্শ বিচাৰি যাম, আৰু অনাগত দিনত যাতে আমাৰ প্ৰয়াসে আৰু এটা ডাঙৰ অনুষ্ঠান হিচাপে গঢ় ল'ব পাৰে, গোটেই অসমত গোটেই পৃথিৱীত গঢ় ল'ব পাৰে, সেইটো আমি কামনা কৰোঁ। কিন্তু তাৰ লগতে আমি সদায় অকল আমি বুলি নহয়, সকলোৱে আচলতে নিজৰ ভাবি, অকল মানে বৰ হিচাপে নহয়, নিজৰ ভাবি পিনি কাম যদি কৰে, তেতিয়া সঁচাকৈ মানে কামবিলাক সফল হ'বলৈ খুব সুবিধা হয়। গতিকে সকলোৱে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াব, পৰামৰ্শ দিব। আমাৰ ক'ৰবাত ভুলো হ'ব পাৰে, গতিকে ভুলবিলাক আঙুলিয়াই দিব, আমি শুধৰাবলৈ চেষ্টা কৰি আৰু ভালকৈ কৰি যাম। আৰু এই অনুষ্ঠানটোৰ সন্দৰ্ভত যিখিনি কষ্ট, দিহা পৰামৰ্শ আৰু যিখিনি আমি আগতীয়াকৈ যিখিনি প্লেনিং কৰিব লাগে, সেই সকলোবিলাকৰ আঁৰত এই আমাৰ ককাইদেউহঁত আছে। ককাইদেউহঁতে আচলতে ইমানখিনি কষ্ট নকৰাহেঁতেন, আমিও ইমানখিনি আগবাঢ়ি আহিবলৈ মানে সাহসটো নকৰিলোহেঁতেন। এই ককাইদেউহঁতক মানে বহুত বহুত ধন্যবাদ জনাব লাগিব। ককাইদেউহঁতে মানে বহুতখিনি দিন ৰাত ভাত পানী নোখোৱাকৈ হ'লেও কাৰোবাৰ ঘৰত নিমন্ত্ৰণ পত্ৰ জনাইছে, কাৰোবাক জনাইছে প্ৰয়াসৰ সন্দৰ্ভত। গতিকে সকলো আহি আজি এনেকৈ যে সমবেত হৈছেহি, কিমান যে ভাল লাগিছে আপোনালোকক মানে ক'ব নোৱাৰিম। গতিকে ককাইদেউসকলৰ পৰাও মানে কিবা এটা জানিব বিচাৰোঁ, ককাইদেউসকলক কি ক'ব, মানে ইমান এটা সুন্দৰ অনুষ্ঠানলৈ আহি আমি শেষত উপনীত হ'লোঁ। আমি আধা সংখ্যক মানে 50% আমি সাফল্যমণ্ডিত হৈছোঁ বুলি ক'ব লাগিব। গতিকে ককাইদেউসকলৰ পৰা জানিব বিচাৰিম। আমাৰ আমি সঁচাকৈ বৰ আনন্দিত দিন, আমি যথেষ্ট আনন্দিত হৈছোঁ, অত্যন্ত সুখী হৈছোঁ। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সদস্যসকলক। তেওঁলোকে মোৰ লগত সমানে সমানে যিখিনি সহায় সহযোগ কৰিলোঁ, জ্যেষ্ঠ আছে, আদুল্লা আছে, চাংমাই আছে, আমাৰ পবিত্ৰ চাংমাই আছে, পৰৱৰ্তী ছাৰ আছে, তেখেতলোকে আমাৰ প্ৰতি মুহূৰ্ততে দিহা পৰামৰ্শ কিবা কাৰ্যক্ষেত্ৰত সকলো ক্ষেত্ৰত তেওঁলোকে সহায় কৰিলোঁ। দেখি ৰঞ্জিতা, আমাৰ ৰীতা চাংমাই আছে, বিকুতি চাংমাই আছে, বিকুতি চাংমাই এটা কোৰাছ লিখিছিলে, বৰ ধুনীয়াকৈ পৰিৱেশন আৰু মুকলি হোৱাত মঞ্চত পৰিৱেশন কৰিছে, আৰু এটা বিহান পৰিৱেশন কৰিছে। আমাৰ আজি যথেষ্ট ভাল লাগিছে অনুষ্ঠানটো। আৰু কালি আমাৰ বিশেষকৈ যিখন হিয়াৰ ফুলনি, প্ৰয়াস যাত্ৰাৰ প্ৰচেষ্টাত যিখন হিয়াৰ ফুলনি অনুষ্ঠান কৰা হৈছে, আমি ভাবিছোঁ অনাগত দিনত তেনেকৈ বেলেগেও অন্য কোনোবা অন্য লোকেও মানে তেনেকুৱা কাম কৰক, আৰু আমাৰ ফুলনিখন যাতে ভালকৈ থাকে, আমি তাকে কামনা কৰিছোঁ। পুনৰ সকলোকে ধন্যবাদ দিছোঁ, মোৰ সহকৰ্মীসকললৈ। তেওঁলোকে যিখিনি মোৰ অতিথিসকলে সহযোগ কৰিলে, সঁচাকৈ গুৰুত্বপূৰ্ণ। বহুত বহুত ধন্যবাদ। প্ৰয়াস যাত্ৰাৰ যে এবছৰ সম্পূৰ্ণ হ'ল, এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত কালি দুদিনীয়া কাৰ্যসূচীৰে যি আৰম্ভ হৈছিলে, কালি চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, কবিতা প্ৰতিযোগিতা, এইবিলাকৰ প্ৰতিযোগিতাসমূহ পাতি পেলাই আজি মোৰ লগতে আমি প্ৰস্তুত চলি আছে বৰ্তমান। ইয়াতে প্ৰায় বিতৰণ অনুষ্ঠান হ'ব। তাৰ ভিতৰত প্ৰয়াসৰ ফালৰ পৰা জ্ঞানোদয় ইংৰাজী বিদ্যালয়ত এখন হিয়াৰ ফুলনি বুলি আমি কালি এখন হিয়াৰ ফুলনি তেওঁলোকৰ স্কুলত আমি গিফ্টে দিছোঁ বুলি ক'ব লাগিব। গতিকে আমি পাতি দিছোঁ যে সেইখন তেওঁলোকে মানে তাক সদায় যতনে ৰাখি যাতে ফুলনিখন জীয়াই ৰাখে। আমাৰো আনন্দ যাতে চাই ল'ব লাগিব যে আমি প্ৰতিষ্ঠা কৰা। আৰু মই বিশেষকৈ মই নিজে পঢ়া স্কুলখনত এই ফুলনি বাৰীখন মই নিজে উন্মোচন কৰি পেলাই যিমান আনন্দ পালোঁ, গতিকে সেইখন সদায় যে থাকক তেনেধৰণে তাৰ কাৰণে সকলোৱে খেলিব লাগিব, সকলোৱে চকু ৰাখিব। গতিকে এইখিনি কৈ আজি আমি ইমানখিনিয়ে কাম আগবাঢ়িছোঁ। বহুত বহুত ধন্যবাদ, আৰু ভাল লাগিলে। আৰু প্ৰয়াস জীয়াই থাকক এইদৰে, আৰু আগবাঢ়ি যাওক, প্ৰয়াস দীৰ্ঘজীৱী হওক, তাকে কামনা কৰিলোঁ। ধন্যবাদ। তেখেতক পুৰস্কাৰ দি আমাৰ সভাপতি ডাঙৰীয়ানীক দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া মৃদু পৱন গগৈ। ইয়াৰ পাছতে দ্বিতীয় স্থান প্ৰাপ্ত মহোদয় ধন্যবাদ জনাবলৈ আমাক এই প্ৰেক্ষাগৃহ দি
বিশিষ্ট অতিথি আমাৰ প্ৰবীণ শৰ্মাদেৱে এটা মূল্যৱান বক্তব্য আগবঢ়াই পিনি আমাৰ ৰাইজক যথেষ্ট সুবিধা কৰিলে, তেখেতকো আমি এই পাহৰে শলাগ আগবঢ়াইছোঁ। আৰু এটা আমাৰ সৌভাগ্য কথা, অতি আমি উৎসাহ পাইছোঁ আমাৰ মাজত কৰ্মসূচী পালি ভক্ত আমাৰ নেওগ ছাৰ, বিপুল নেওগ ছাৰ আমাৰ মাজত উপস্থিত হৈ আমাক অতি সুন্দৰভাৱে এটা পৰামৰ্শ দিয়াৰ কাৰণে আমি শলাগ দিছোঁ। আশা কৰিছোঁ তেনেকৈ আমাক শলাগ সময়টো সহায় সহযোগিতা আগবঢ়াই গৈছে। দ্বিতীয়তে আমি যিসকল মহান ব্যক্তিসকলে আমাক আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাক যি উৎসাহ উদ্দীপনা দিলে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। हेलो जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे प्रयाग एक जात्रा सफल হওক সফল হওক সফল হওক প্রয়াগ এক যাত্রা সফল হওক সফল হওক সফল প্রয়াগ এক যাত্রা সফল হওক সফল হওক সফল হওক। আৰু এতিয়া আমি আহি একেবাৰে শেষত উপনীত হ'লোঁ। আৰু আমাৰ প্ৰয়াসৰ যিসকল সদস্য আছিলে ইমান কষ্ট কৰি গ'ল অনুষ্ঠানটোত, গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আমি ইমানখিনি যে আগবাঢ়ি যাম বুলি আজি ভবাই নাছিলোঁ। আমি সঁচাকৈ সাফল্যমণ্ডিত হৈছোঁ বুলি ক'ব পাৰি। আমি প্ৰত্যেকজন বিষয়ববীয়াৰ পৰা আদি কৰি সদস্য যিসকলে আজি আমাক এই প্ৰয়াসৰ অনুষ্ঠানত সহযোগিতা আগবঢ়ালে, পৰামৰ্শ দি গ'ল, সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰয়াসৰ যাত্ৰাটো সঁচাকৈ আমি মানে যেনেকৈ আৰম্ভ কৰিছোঁ, সদায় যাতে এইটো স্পিৰিট যিটো মানে আমাৰ শক্তি, এইটো শক্তি লৈ পিনি আমি কাম কৰি যাব লাগিব আৰু সকলোৱে যাতে এনেকৈ কাম কৰি যায় সেইটোৱে আমি আশাবাদী। আৰু এই ছাৰহঁত আছে আমাৰ এইফালে, অকণমান ওচৰলৈ আনিবা। ছাৰহঁতকো আমি আচলতে সুধিম, আচলতে আপোনালোকে আচলতে অনুষ্ঠানটো পৰিচালনা ইমান সুন্দৰকৈ কৰিলে, তথাপিও অকণমান মনৰ কথা জানিবলৈ বিচাৰিম, কেনেকুৱা পালে অনুষ্ঠানটো, কিবা ক'ব নেকি অকণমান ছাৰে? ছাৰক আচলতে ধন্যবাদ দিব লাগিব। ছাৰে ইমান এখন সুন্দৰ মঞ্চ আমাক উপহাৰ হিচাপে আজি দিছে আৰু সেই মানে সদায় আমি ছাৰক মানে ধন্যবাদ কৃতজ্ঞতা জনাই যাম ছাৰক। ধন্যবাদ ছাৰ। আচলতে এইবিলাক সামাজিক ৰাজহুৱা অনুষ্ঠান, ইয়াত ৰাইজৰ উন্নয়নৰ কাৰণে, সমাজৰ উন্নতিৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে আমি সদায় এটা প্ৰয়াস ৰাখোঁ। আৰু সেই প্ৰয়াস নামৰ অনুষ্ঠানটোৰ এই যিখিনি কাৰ্যক্ৰমণিকা সেইখিনিক আমি সদায় চেলুট দিব লাগিব আৰু আমি সদায় তেওঁলোকক সহায় সহযোগিতা আগবঢ়াই যোৱাটো আমি কাম্য বুলি, উচিত বুলি বিবেচনা কৰিছোঁ। বহুত বহুত ধন্যবাদ ছাৰ। আৰু এইফালে ফুলবৰ ছাৰ আছে, ফুলবৰ ছাৰ ইমান সুন্দৰকৈ মানে অনুষ্ঠানটো পৰিচালনা কৰি আছে। যদিও ভাগৰ লাগিছে, ছাৰে সেই ভাগৰটো মুখত একেবাৰে ফুটিয়ে উঠা নাই। ছাৰক ধন্যবাদ জনাব লাগিব, ইমান সময়লৈকে আমাক যে সময়কণ দিছে, ভাল লাগিছে ছাৰক। ঠিক আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ যিসকলে এই উদ্যোগ লৈ এই গোটেই অনুষ্ঠানটো পৰিচালনা কৰিলে তেওঁলোকে কৃতিত্ব পাব লাগে আচলতে। আৰু প্ৰয়াসৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আচলতে অত্যন্ত প্ৰশংসনীয়। তেওঁলোকে নীৰৱে বহুখিনি কাম কৰিছে যিখিনি নেকি সমাজৰ উপকাৰৰ কাৰণে। বেদত এটা কথা কৈছে, মানে পৰিপকায়া ইদম শৰীৰম, আমাৰ শৰীৰটো একচুৱেলি পৰিপকাৰ কাৰণে আহিছে, সকলোকে উন্নতি কৰিবৰ কাৰণে আহিছে। সেই উন্নতি কৰাৰ যিটো সকলোকে সহযোগ কৰাৰ যিটো ব্যৱস্থা, সকলোকে সমাজত আগবাঢ়ি লৈ যোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো প্ৰয়াসে অত্যন্ত সুন্দৰভাৱে গঢ়ি তুলিছে। মই এইকেইটা এটা কথা ক'ব বিচাৰোঁ যে প্ৰয়াসে যিটো প্ৰথমতে গছপুলি ৰোপণ কৰি যি এটা প্ৰকৃতি সুৰক্ষাৰ কাৰণে, প্ৰকৃতিৰ ভাৰসাম্যটো ৰক্ষা কৰাৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াইছে তাকে মই ধন্যবাদ জনাইছোঁ। আৰু বহুত ধন্যবাদ ছাৰ। ছাৰে মানে আচলতে আমিও ইমানখিনি নাজানো, ছাৰহঁতে যিমানখিনি জানে আৰু ছাৰৰ পৰা আমি জানিবলগীয়া শিকিবলগীয়া বহুত আছে। গতিকে এইদৰে আজি যিদৰে আমাক সহায় সহযোগিতা পৰামৰ্শ দি গৈছে ছাৰে, অনাগত ভৱিষ্যতো যাতে এনেকৈ দি যায় আমি আশাবাদী। আৰু ছাৰৰ ছোৱালী আচলতে আজি অনুপস্থিত ৰাজলক্ষ্মী দিহিঙীয়া, তেওঁ মানে তেওঁৰ নামটো নল'লে আচলতে বেয়া হ'ব।
আমি মানে নিজকে ক্ষমা কৰিব নোৱাৰিম। ছাৰৰ ছোৱালী ৰাজলক্ষ্মী দিহিঙীয়ে আচলতে প্ৰয়াস এক যাত্ৰা যি নামটো, সেই নামটো আচলতে তেওঁৰ দ্বাৰাই আচলতে দিছিলে বুলি ক'ব লাগিব। ৰাজলক্ষ্মী আজি অনুপস্থিত যদিও আমি তাইক এই অনুষ্ঠানটোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। তোমাক আমি ভিডিঅ'টো দেখাম আৰু তুমি চাবা বুলি আশা ৰাখিলোঁ। আৰু এইফালে আমাৰ বীৰেন দা আছে। বীৰেন দায়ো যথেষ্টখিনি ব্যস্ততাৰ মাজত আহি আজি দিনটো দিছে, মানে দিনটো চিৰিছ বুলি ক'ব লাগিব। আৰু বীৰেন দায়ো বহুতখিনি আৰে কামবিলাক কৰি থাকে, কিন্তু লুকাই থাকে মানুহজন। লুকাই থকা এটা প্ৰতিভা বুলি ক'ব লাগিব। কিন্তু বীৰেন দা লুকাই থাকে, কিন্তু বীৰেন দায়ো বহুতখিনি কষ্ট কৰি গৈছে। বীৰেন দাৰ পৰাও কিবা এটা জানিবলৈ বিচাৰিম। আচলতে কথাখিনি যদি আমি চবেই লগ লাগি সমজুৱাকৈ আমি এটাই জানো যে মাও খেউতিলে ঘূৰি পৰুৱাৰ মৰণ নাই। তো পৃথিৱীখন যেতিয়া মাও খেউতিবৰ নিচিনা পৰিৱেশ এটাৰ সৃষ্টি হৈছে, মানে বানপানী উঠি যোৱাৰ উপক্ৰম ঘটিছে, তেতিয়া যদি আমি চবেই মাও খেউতো, তাৰমানে আমি যদি চব একেলগে হৈ কিবা এটা বিশেষ পদক্ষেপ লওঁ প্ৰকৃতিখন ৰক্ষাৰ ক্ষেত্ৰত বা সমাজখনৰ সংস্কাৰৰ ক্ষেত্ৰত, ধাৰ্মিক হওক, সাংস্কৃতিক হওক বা পৰিৱেশৰ লগত সংগতি ৰাখি যেনেকুৱা ধৰণৰ সংস্কাৰেই হওক, এইবিলাকৰ ক্ষেত্ৰত যদি আমি মাও খেউতো, তেতিয়াহ'লে আমাৰ সমাজখন এই যিটো উটি ভাঙি যোৱাৰ উপক্ৰম ঘটিছে, উটি ভাঙি যোৱা উপক্ৰমটোৰ পৰা ৰক্ষা পাব। কওক, মই ইয়াকে কৈ মোৰ বক্তব্যখিনি ধন্যবাদ বীৰেন দা। বীৰেন দাও আমি সদায় পৰামৰ্শ সহযোগিতা বিচাৰিম। বীৰেন দায়ো আমাক সহায় কৰি যাব। ইয়াৰ ৰবিকা বাইদেউ আছে। বাইদেউ যথেষ্ট একদম অনুষ্ঠানটোৰ পৰা হওক, মানে একদম প্ৰথমৰ পৰাই বাইদেউ আচলতে জড়িত হৈ আছে। বাইদেউৰ বাবে আমি বহুতখিনি সাহস পাইছোঁ, কৰিবলৈ আগবাঢ়িবলৈ সহায় পাইছোঁ। গতিকে বাইদেউক বহুত ধন্যবাদ জনাইছোঁ। বাইদেউ আচলতে আজি অকণ ভাগৰুৱা অৱস্থাত আছে, সেইকাৰণে বাইদেউ নকওঁ বুলি কৈছে। তথাপিও বাইদেউক আমি জোৰ নকৰোঁ। এইফালে আমাৰ বাইদেউ আছে, ৰীতা বাইদেউ আছিলে, ক্ষমা কৰিব, ৰীতা বাইদেউ আছিলে। ৰীতা বাইদেউ মানে আচলতে প্ৰথম আজি লগ পাইছোঁ অনুষ্ঠানটোত, কিন্তু একেবাৰে মানে ঘৰুৱা যেন, মানে একদম সম্পৰ্কটো সেনেকুৱা লাগিছে। সঁচাকৈ বহুত বেছি মানে এডভান্স মানে। আৰু এই বাইদেউক মানে আজি লগ পাই ইমান ভাল লাগিছে, ইমান সুন্দৰকৈ মানে আমি যিটো প্ৰব্লেম ছল্ভ কৰিব নোৱাৰিম বুলি ভাবিছিলোঁ, তেওঁ ইজিকৈ ছল্ভ কৰি দিছে বাইদেৱে। আৰু সেইকাৰণে বাইদেউক বহুত ধন্যবাদ, ভাল লাগিলে লগ পাই। আৰু বাইদেউক কিবা এটা ক'বলৈ, মানে কিবা এটা কওক বুলি ভাবিছোঁ আৰু অনুষ্ঠানটোৰ ওপৰত। আচলতে প্ৰয়াস এক যাত্ৰা, আমি আজি এবছৰীয়াৰ যি প্ৰতিষ্ঠা দিৱস অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল, খুব সুন্দৰকৈ হৈ গৈছে। আৰু আমাৰ বিশেষকৈ শলাগিবলগীয়া আমাৰ প্ৰশান্ত আছে, বীৰেন দা, আমাৰ দিহিঙীয়া ছাৰ আছে। প্ৰয়াস এক যাত্ৰা যিদৰে আমাৰ আজি ইমান সমাজখনত জটিলতাৰ মাজত, বিশেষকৈ অৰ্থনৈতিক হওক, সকলো দিশতে ইমান এটা টান মুহূৰ্তৰ পাছৰ পৰা আহি এবছৰ যেনেকৈ পূৰ্ণ হৈছে, আৰু অনাগত দিনতো যাতে আমাৰ গোটেইখিনি আমি যাতে সম্প্ৰীতিৰে একেলগে এনাজৰীয়ে বান্ধ খাই, আমাৰ মাজত যদি কিবা এটা কেতিয়াবা হয় ভুল বুজাবুজি, সেই সকলোখিনি দূৰ কৰি যাতে আমি হাতত হাত ধৰি একেলগে আগুৱাই যাব পাৰোঁ, ইয়াকে কৈছোঁ মই। বহুত ধন্যবাদ বাইদেউ। আৰু বাইদেউক মানে অনাগত দিন আমাক সদায় সহযোগিতা পৰামৰ্শ বাইদেউৰ পৰা বিচাৰিছোঁ। আৰু এইফালে আমাৰ বিপ্লৱী বাইদেউ আছে। বিপ্লৱী বাইদেউ আচলতে আজি অনুষ্ঠানটো শুভাৰম্ভ কি সুন্দৰকৈ কৰিছে, শলাগ ল'ব লাগিব। ইমান কম সময়তে, আচলতে আমাৰ পৰিকল্পনাবিলাক ইমান কম সময়তে হৈছিলে, তথাপিও মানে বাইদেউ ইমান সুন্দৰকৈ কম সময়তে যিটো কোৰাজ লিখিলে, বাইদেউকে ইমান, তেওঁ এগৰাকী শিক্ষয়িত্ৰী হয়, শিক্ষয়িত্ৰীৰ মাজতো সেই কোৰাজটো লিখি পিনিও তেওঁ আমাক যে দিলে এটা উপহাৰ বুলি কৈছোঁ, সেই উপহাৰটো আমি সদায় ভালকৈ সযতনে ৰাখিম। আৰু বাইদেউক ধন্যবাদ জনাইছোঁ আমাক এনেকৈ অনুষ্ঠানটোত ইমান সুন্দৰ এটা উপহাৰ দিয়াৰ বাবে। বাইদেউ মই কি কওঁ, মুঠতে ইমান ভাল অনুষ্ঠানৰ লগত যে জড়িত হ'লোঁ, সেইটোকে নিজকে বহুত ধন্য মানিছোঁ। আৰু তাৰ কাৰণে ধন্যবাদ মোৰ অন্তৰৰ ফালৰ পৰা মই প্ৰশান্ত দাক দিছোঁ। প্ৰশান্ত দাৰ জৰিয়তে মই এই অনুষ্ঠানটোৰ লগত জড়িত হ'বলৈ পালোঁ। আৰু কোৰাজটো মই খুব হঠাতে লিখিছিলোঁ, আৰু ইমানখিনি যে মানুহে ভাল পাব মই সেইটোও ভবা নাছিলোঁ কিন্তু দেই। আৰু মোক বিশেষভাৱে শব্দ সলনি কৰি দিবলগীয়া হোৱা নাছিলে মিউজিকৰ লগত। অলপ বাইদেৱে যথেষ্টখিনি সহায় কৰি পেলাই সুৰটোত মানে অলপ ৰহন সানিবলৈ ধুনীয়া কৰি দিলে। সেইকাৰণে মোৰ নিজৰো বহুত মানে ছেটিছফাইড আৰু আজি। ধন্যবাদ বাইদেউ। আৰু সঁচাকৈ আচলতে আমি সকলোৰে মনবিলাক আচলতে সুন্দৰভাৱে অনুষ্ঠানটো সুন্দৰ হৈ উঠিবলৈ সক্ষম হ'ল। আৰু এইফালে আমাৰ এই বৌ আছে। বৌ আচলতে ক'ব নালাগে বাৰু, বৌকো চিনাকি কৰাই দিব লাগিব। যথেষ্ট কষ্ট আঁৰৰ ব্যক্তি হয়। এইফালে প্ৰশান্ত দা আছে। প্ৰশান্ত দাৰ বৌ হয়, একেবাৰে আঁৰৰ ব্যক্তি হয়। বৌয়ে আচলতে আজি সময়ছোৱাত তেনেকৈ কোনেও সময় নিদিয়ে। বৌয়ে প্ৰশান্ত দাক এটা হিচাপত লগ দিছে বুলি ক'ব লাগিব। এই লগটো সঁচাকৈ প্ৰয়োজন হয় আমিও সেইটো লক্ষ্য কৰিছোঁ। আৰু প্ৰশান্ত দাকো কিবা এটা শেষত ক'বলৈ হেৰি কৰিছোঁ, অনুৰোধ জনাইছোঁ। আমি আজি প্ৰথম প্ৰতিষ্ঠা দিৱস, মই আজি কামৰ বিষয়ে একো নকওঁ। মই আজি এটা কথাই ক'বলৈ বিচাৰোঁ, মোৰ যিসকল সহযোগী, তেওঁলোকে যি অহোপুৰুষাৰ্থ চেষ্টা কৰিলে, তেওঁলোকৰ যিখিনি কষ্ট, তাৰ বিনিময়ত আজি আমাৰ এই অনুষ্ঠান গঢ় লৈ উঠিছে। প্ৰথমে মই ধন্যবাদ দিব লাগিব ৰবিকা বুঢ়াগোহাঁই বাইদেউ,
আমাৰ পবিত্ৰ চাংমাই ককাইদেউ, বীৰেন্দ্ৰ চাংমাই ককাইদেউ, ফুলব দিহিঙীয়া ছাৰ, ভণ্টি ৰাজলক্ষ্মী দিহিঙীয়া। তাৰ পাছত আহিছে আমাৰ মাজলৈ বিকি গগৈ, বিপ্লৱী চাংমাই, ৰঞ্জিতা চাংমাই, ৰীতা বুঢ়াগোহাঁই যেতিয়া আহিছে আমাৰ অনুষ্ঠানটো এটা বেলেগ দিশলৈ মানে গতি কৰিছে। গতিকে আমি অনুভৱ কৰিছোঁ যে প্ৰতিষ্ঠা দিৱসত আমাৰ এটা ভাল দিশলৈ গতি কৰিছোঁ। তেওঁলোকে সহায় সহযোগ সদায় আগবঢ়াই যাব। আমি ৰাইজক এটা কথাই ক'ব বিচাৰোঁ, আমি যিখিনি প্ৰচেষ্টা কৰিছোঁ এইখিনি প্ৰচেষ্টা সকলোৱে কৰক। অকল আমাৰেই নহয়, আমি এখন হিয়াৰ ফুলনিও উন্মোচন কৰিছোঁ। এইখন অকল আমাৰেই নহয়, ৰাইজৰ হিয়াৰ ফুলনি। কথাটো মানে এনেকুৱা ধৰণৰ, ধৰক এওঁলোক নোহোৱা হ'লে আমাৰ অনুষ্ঠানটো আধৰুৱা হ'লহেঁতেন। এওঁলোকে যি পৰিশ্ৰম কৰিলে, মোক যি সহায় সহযোগ কৰিলে, এওঁলোকৰ দ্বাৰা আজি প্ৰয়াস আহি ইমানখিনি পাইছেহি। ইয়াকে কৈ আৰু মোৰ বিশেষ ক'বলগীয়া নাই। মই অত্যন্ত উৎফুল্লিত আজি প্ৰথম প্ৰতিষ্ঠা দিৱসত। মোৰ আৰু মানে ক'বলগীয়া আছে, দুলাল মেচ যদি আজি নাথাকিলেহেঁতেন অনুষ্ঠানটো প্ৰয়াস এক যাত্ৰাত যদি দুলাল মেচ জড়িত, গোটেই সমস্ত কাম কৰা মানুহ হ'ল দুলাল মেচ। ইয়াৰ প্ৰয়াস এক যাত্ৰাৰ সকলো কামৰ মূল অধিকাৰী এখেত। প্ৰথম প্ৰয়াস এক যাত্ৰাৰ যি কাম একমাত্ৰ চলি আছে দুলাল মেচৰ পৰা। কাৰ্যক্ষেত্ৰত এখেতে যিখিনি, তেওঁ কিন্তু লুকাই থাকে, সৰু মানুহ লুকাই বুলি ভাবি লুকাই থাকে। সৰু মানুহ নহয়, এওঁ ডাঙৰ মানুহ, এওঁ লুকাই থাকে। কিন্তু এওঁ যিখিনি কাম কৰিছে এইটো সঁচাকৈ অতুলনীয়। আৰু প্ৰয়াসত কাম কৰি ভাল লাগিছে। বিশেষকৈ এটা কথা, ৰাইজৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছোঁ যেতিয়া ৰাইজৰ হৈ কাম কৰিম, ইয়াকে কৈছোঁ আৰু বেছি নকওঁ। গতিকে ইমানে আজি অনুষ্ঠানটো আপোনালোকক দেখাবলৈ সক্ষম হ'লোঁ। কেনেকুৱা পালে চাই জনাব। আৰু প্ৰয়াস এক যাত্ৰা সফল হওক। ধন্যবাদ।